প্ৰথমতে সকলোকে নমস্কাৰ জনাই গাঁৱৰ বিভিন্ন ৰাইজক ধন্যবাদ জনাই আমাৰ আজি কলবাৰী মডাগাঁও চুকত আমাৰ 26 নং দাৰাংগাজলি সমষ্টিৰ মাননীয় MCLA বিজেপিৰা নাৰ্জাৰী তেখেতে আহি পেলাই মডাগামী বাথৌ থানচালিৰ যিটো মাইনাও আৰজ হাঞ্জা গ্ৰুপ আছে তেওঁলোকক 30খন লাংগা বিতৰণ কৰে লগতে তেখেতে ৰাইজৰ আটাইক লৈ পেলাই সমাজ ব্যৱস্থাৰ বিষয়ে আলোচনা চৰ্চা কৰে তেখেতে সমাজ ব্যৱস্থাৰ কেনেকৈ গঢ়ি তুলিব লাগে এইবোৰ বিষয়টো আলোচনা কৰি যিটো মাটিৰ সমস্যা এইবোৰ সমস্যা লৈ আলোচনা কৰে আৰু আমাক উপদেশ দিয়ে ধন্যবাদ মডাগাঁও ৰাইজো আফাদनि गेजेराव जोंनि 20 नं तामुलपुर दारांगाजलि समष्टिनि मानगोनां MCLA बिथां बिजिरबिरा नार्जारी फैनो हादोंमोन दा बिथाङा फैनानै जोंनि रायजो आफादनि माइनाव आरज हान्जानो बिथाङा गांथाम जि गानग्रा जि होलांनो हादों लोगोसेनो बिथाङा धोरोमजों लोगोसे समाजनि बायदि जेंनाखौ फोसाबनायनि सोमोन्दै बिबुंथि लाखिलांदों बेखायनो बिथांनिसिम रायजो आफादनि जानानै आरो माइनाव आरज हान्जानि जानानै रोजा रोजा साबायखर जासिनाय जाबाय।